হেল্ল' গাইজ, কেনেকুৱা আছে? আপোনালোক আশা কৰিছোঁ ভালে আছে, কুশলে আছে। এতিয়া আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল বিশাল ব্লগছ। যদি চেনেলটো নিউ হয় তেন্তে ছাইডত থকা ছাবস্ক্ৰাইব বাটন নিশ্চয় প্ৰেছ কৰিবা এণ্ড লগত থকা বেল আইকনটো প্ৰেছ কৰি অলপ ছেট কৰি দিব, যাতে মই নিউ ভিডিঅ' আপলোড কৰিলে আপোনালোকৰ তাত নটিফিকেশ্যন নিশ্চয় যায়। এণ্ড আজি মই বহুত দিন হ'ল সেই বলবমৰ ভিডিঅ' বনোৱাৰ পিছত, তাৰপিছত নয়নৰ বাৰ্থডে বনোৱাৰ পিছত মই একো ইউটিউবত ভিডিঅ' এৰা নাই, আনএক্টিভ আছোঁ। আৰু সেইদিনা বলবম গৈছিলোঁ, বাট বলবমৰ ভিডিঅ' বনাব পৰা নাই সেইদিনা। এণ্ড আজি ভাবিছোঁ সৰু সুৰাকৈ কিবা এটা বনাওঁ। এণ্ড এতিয়া মই আছোঁ শিৱনগৰ। এণ্ড দাদা এটা আহিছে মণিপুৰৰ পৰা, মোৰ চিনাকি, তাৰ লগতে লগ কৰিব গৈ আছোঁ। চ' লগ কৰাৰ পিছত কি হয় কি কৰোঁ, চ' লেটছ গ' চাই থাকক। বোলে মুকুন্দ মুৰাৰী এনেকুৱা চেনেল নেচাই নোৱাৰি। হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা, হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ যুগ। গাইজ আহি এইটো গলিত সোমালোঁ। এণ্ড গলিটোৰ নামো কি, ভাইলেণ্ড নে ফাইলেণ্ড 7 কিবা, মুখতে নাহে ভাইলেণ্ড 7 নং পথ বোলে। ইয়াত এতিয়া ৰাহুল দাই কৈছে এইফালে আহা, আমাৰ লগত মানে আৰু এটা দাদা যাব। চ' সিহঁত ৰেডি হৈ আছে, আমিও গৈ আছোঁ। আজি বাইক স্কুটি নাই, আজি খোজকাঢ়ি। চ' পিছত যদি সিহঁতে লয় নাজানো, নহ'লে খোজকাঢ়িয়ে হ'ব, ক'ৰবাত যাম আৰু। চ' চাই থাকক ভিডিঅ'টো। লগ পাই গ'লোঁ ৰাহুল দা। ৰাহুল দা তোমাক লগ পোৱাৰ কাৰণে হাই। চ' এতিয়া যাওঁ, কি কৰোঁ। চ' লেটছ গ' চাই থাকক। আমি উঠি দিলোঁ টমটমত, এতিয়া আমি গৈ আছোঁ। চ' চাই থাকক, লেটছ। হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা, হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ যুগ বাসনা, প্ৰেমৰ যুগ বাসনা। স্কুলতে সোমাই আছোঁ। চ' ৰাহুল দাক সোমাই দিলোঁ আমি, এতিয়া অকণ টাইম ৰখিছোঁ। চ' চাই থাকক ভিডিঅ'টো। ৰাহুল দাক পঠাই দিলোঁ ৰাহুল দাৰ স্কুলত। এতিয়া মোৰ যাব মন নাই। এণ্ড ৰাহুল দাই মেট্ৰিকৰ চাৰ্টিফিকেটটো আনিব গৈছে। এণ্ড আপোনালোকে ভাবিছে মেট্ৰিকৰ চাৰ্টিফিকেট আনি দাদা বুলি মাতি আছে। মানে ইংলিছ মিডিয়ামতো জানেই ন, কেজি চেজি থাকে। এণ্ড মইতো এছামিছ মিডিয়ামত পঢ়িছিলোঁ। চ' কেজি চেজি থাকে। চ' সেইকাৰণে মোতকৈ বহুতেই ডাঙৰ, মই দাদা বুলিয়ে মাতোঁ। চ' চাৰ্টিফিকেট আনিব। এণ্ড আজি আমি যাম ক'ৰবাত খাবলৈ। এণ্ড তাৰপিছত সি গুৱাহাটীত এডমিশ্যন ল'ব। এণ্ড কালি পৰহি যাবগৈ সি। এণ্ড আজি ভিডিঅ'টো ইমানো ভাল লগা নহয়, ইণ্টাৰেষ্টিং কিবা নাই। ইউটিউবত এক্টিভ থাকিব লাগে, এণ্ড মই বহুত দিন হ'ল ব্লগ শ্লগ বনোৱা নাই। চ' গাইজ চাই থাকক ভিডিঅ'টো, স্কিপ নকৰিব প্লিজ। আৰু যিমান পাৰে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিয়ক, ছাপৰ্টটোৱে মেইন। হিয়াৰ বাহিৰ সুৰ হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা, হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ যুগ বাসনা, প্ৰেমৰ যুগ বাসনা। আজি বহুত কাম আছে। এতিয়া আকৌ যাম গীতানগৰ। ৰাহুল দাদাৰ আৰু এটা টমটম ঠিক কৰি আছে। চ' বহুত কাম আছে। আপোনালোকে ভিডিঅ'টো চাই থাকক প্লিজ। এণ্ড হলি এঞ্জেলৰ চিনেমেটিক শ্বৰ্টখিনি কেনেকুৱা লাগিলে প্লিজ কমেণ্টত জনাব। প্ৰেমৰ যুগ বাসনা, গীতেৰে সুৰেৰে হিয়াৰ বেগেৰে প্ৰণয়ৰ ছবি আঁকানা, মনৰে সপোনবোৰ হ'বলে পূৰণ মোৰ। এতিয়া ৰাহুল দাৰ লগৰটো ঘৰৰ পৰা আহি গ'লোঁ। এণ্ড এতিয়া আমি যাম, ক'ত যাম ৰাহুল দা? কিবা অংকিতা নিকিতা আছে, ৰাহুল দাৰ ফ্ৰেণ্ড। চ' তাত যাম। চ' কথা পাতি আছে অংকিতা নিকিতাৰ লগত। চ' আমিও গৈ আছোঁ। চ' চাই থাকক গাইজ। চ' গাইজ এতিয়া অংকিতা নিকিতাহঁতৰ ঘৰত আপোনাক ভিডিঅ' নেদেখালোঁ, মানুহৰ ঘৰ বেয়া লাগে ভিডিঅ' কৰাত। এণ্ড আমি তাৰপৰা এতিয়া ওলাই গ'লোঁ। এণ্ড সেয়া কুকলু দা এণ্ড ৰাহুল দা মাস্কটো পাহৰি আহিছে, আকৌ ল'বলৈ গৈছে। এণ্ড চাই থাকক ভিডিঅ'টো। ব'ৰ হৈ আছে আপোনালোকে, মই গম পাইছোঁ। ইণ্টাৰেষ্টিং কিবা নাই, ক'ৰবাত ওলোৱাই নাই ঘৰৰ পৰা, কি কৰিম, নয়নহঁতো নাই, মানে ইহঁত ৰাইডিং কৰি, সিহঁতৰ ৰাইডিং চাইডিঙৰ পৰা আহিলে এতিয়া ঘৰতে আছে। চ' চাই থাকক, ৰাহুল দা আহি আছে। এণ্ড আমি এতিয়া যাম হলি এঞ্জেলছ। আকৌ ৰাহুল দা প্ৰিন্সিপালৰ লগত কথা পাতিব। এণ্ড তাৰপিছত আমাৰ বাকী ক'ৰবাত ৰেষ্টুৰেণ্টত যাম, কিবা এটা খাম, তাৰপিছত ঘৰত যাম। চ' দেখাইছিলোঁ প্ৰেমৰ
গাইজ এতিয়া ৰাহুল দা গ'ল প্ৰিন্সিপালৰ লগ কৰিব এণ্ড আমি কুকুৰ দা আমি ৰখি আছোঁ এণ্ড বহুত টাইম ধৰি আপোনালোকক বৰে কৰি আছোঁ চ' চাই থাকক আৰু অকণ আছে শেষ হ'ব ভিডিঅ'টো এণ্ড ৰাহুল দা আহি আছে আৰু মোক কল কৰিছিলে অকণ টাইম ৰখা আহি আছোঁ এণ্ড এতিয়া আমি ডাইৰেক্ট বলক খোৱা জেগালৈকে যাওঁ ৰাস্তাত অকণ টাইম লাগি দেখা আমাক আহি পেলাই প্ৰিন্সিপালৰ ৰুমতে বহিব দিলে এণ্ড চাওকচোন ৰুমটো কি ধুনীয়া স্কুলৰ ভিতৰতে কি ধুনীয়া ৰুম আপোনাক মই দেখাই আছোঁ ইয়াৰে সাৱতি ৰোৱানা প্ৰেমৰ জোপাখনা গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পুৰণ মোৰ দুচকুৰ ভাষাৰে কোৱানা গীতেৰে সুৰেৰে হিয়াৰা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা চ' স্কুলৰ পৰা আমি ওলাই ডাইৰেক্ট আপোনালোকৰ ভিডিঅ' নেদেখালোঁ ওলোৱাৰ ডাইৰেক্ট আহি গ'লোঁ এণ্ড এতিয়া আমি গৈ আছোঁ নতুন বজাৰৰ ফালে চ' চাই থাকক হৃদয়ৰে দোকানত গৈছিলোঁ অৰ্ডাৰটো দি থৈ আহিছোঁ অকণ দেৰি লাগিব বস্তুটো বনাওঁতে এণ্ড আমি আহি এতিয়া ক'লা ল'লোঁ চ' খাম ৰাহুল দা মোৰ চেনেলটোৰ বিষয়ে কিবা কৈ দিয়া চেনেলটোৰ বিষয়ে লাইক কমেণ্ট চেনেলটো বাৰু ভালেই অলপ লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিবা তেনেহ'লে তোমাৰ আশীৰ্বাদ তোমাৰো ছাপৰ্টত হ'ব আৰু কিবা এটা ছাপৰ্ট মেইন চ' লেটছ গ' উইদাউট ছাপৰ্ট উই কান ডু এনিথিং য়েছ আৰু কৈ দিয়া শুনা নাই ভালকৈ উইদাউট ছাপৰ্ট উই কান ডু এনিথিং ইয়া ডেট চ' ছাপৰ্ট কৰা আৰু তোমালোকে চ' চাই থাকক আপোনালোকে ব'ৰ হৈ আছে মই জানোৱে চ' অকণ পিছতকৈ দেখাই আছে একদম খোৱা বস্তু দেখাম আৰু একো নেদেখাওঁ একে লেটছ গ' নৰা কোলে কামনা পাহৰাই হিয়াৰ বেদনা সুৰেৰে সিক্ত কৰা না ৰিক্ত হিয়াৰ ৰচনা A few moments later. গাইজ আমি খালোঁ চালোঁ চবকে ৰাহুল দাই খোৱালে থেংক ইউ ৰাহুল দা পাৰ্টিটোৰ কাৰণে চ' যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব এণ্ড আপোনালোকৰ ছাপৰ্টটোৱে মেইন বাই বাই টেক কেয়াৰ ষ্টে হোম ষ্টে ছেফ বাই कर दो यार, तुम्हारे पैसे थोड़ी ना कट रहे, कर दो।